পামি 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 বা কথা প্ৰায় কোনেও নাজানে অকমান পামি বা বিষয়ে আপুনি কৈ দিয়ে নি এতিয়া পামি বাৰ কথা কওকচোন পামি বাৰ মানে লৰালি কালৰ অকমান ধেমেলীয়া কিছুমান কথাটো মানুহে জানিব লাগে দেউতাকে বাৰু ভালকে জানিব কিন্তু দেউতাকক সোধাতকে আপুনি পেহীয়েক হিচাপে মানে পামি বাৰ অকমান চৈতানি বিলাকো কব ভালখিনিও কব পামি খুব নিৰ্জু বৰ ঠাণ্ডা ছোৱালী তাৰপিছত মানে ককায়েকে বায়েকে গানৰ লাইনটোত বেছিকৈ তাহাঁতি আগবাঢ়ি গৈছে আৰু কিন্তু পামি অকণমান তাই হেৰিটো বেলেগ তাই খুব অধ্যয়নৰ প্ৰতি ৰাপটো বেছি আৰু ভাৰত নাট্যমটো নাচি তাই খুব ভাল পায় সেইটো নাচে মেলে আমি তাহাঁতৰ ঘৰলৈ গ'লেও ৰঙাপুখুৰী ঘৰখনলৈ গ'লেও প্ৰায় পামি প্ৰগ্ৰেমত যোৱাই তাইক ইমান ধুনীয়া ভাৰত নাট্যমো নাচে ভাৰত নাট্যম তেতিয়া দিনতে আৰু তেতিয়াই তাৰপিছত মানে হেৰি তাই এনেই কেমেৰা আঁৰত থাকে আৰু সামাজিক মাধ্যমৰ বৰ হেৰিলে নাহে মানে তাই খুব মানে নীৰৱে থাকিয়ে মানে খুব নিৰ্জুৰ মানে নিৰ্জুৰ নীৰৱে থাকিয়ে ভাল পায় আৰু পামি বা এতিয়া বৰ্তমান কি কৰি আছে তেওঁ হেৰি কলেজত কৰি আছে তাৰপিছত হেৰি তেওঁ বিয়া বাৰু হ'ল ছোৱালী দুজনী ভালে কৰিলে আপুনি নুসুধা আগতে পৰিয়ালটোৰ বিষয়ে কৈ দিলে জানক সকলোৱে ন আমাৰ মানে আমি জনাতকে আমিতো নিজৰ মানুহ অকমান হলেও জানো বাহিৰৰ মানে জুবিন বুলি ক'লে বাহিৰৰ সকলোৱে গম পাব লাগিব আকৌ বিশেষকৈ আপুনি আমাৰ মানে জুবিন দাৰ জেগাত পোৱা কথাও ভালকে কৈ দিয়কচোন আমাৰ আচলতে এইটুকু আমাৰ জাজি তামোল চিগা নহয় জানো ইয়াতে মানে দেউতাকহঁতৰ হেৰি ঠাই নিজৰ ঠাই আৰু তাৰপৰা ইয়াৰ পৰাই তেওঁলোক সকলো ওলাই গৈছে পঢ়া শুনা চাকৰি সূত্ৰে মানে বেলেগ বেলেগ জেগাত ঘৰ লৈছেগৈ আৰু তেনেকৈ শিপাডাল মানে আমাৰ এই বৰঠাকুৰৰ ঘৰৰ পৰাই বৰঠাকুৰ অৰিজিনেল আমাৰ হৈছে পামিবাহঁত হৈছে বৰঠাকুৰ কিন্তু জুবিন দাই সেইটো এটা গাৰ নহয় আমাৰ গোত্ৰটো গাৰগৰিকী গোত্ৰ মানে সেইকাৰণে আমাৰ গাৰগৰিকী গোত্ৰ মানে সি গাৰ আজি আপোনালোকে দেখিছে ন ইমান ধুনীয়া এটা কথা পেহীয়ে কৈছে আকৌ দুনা এবাৰ পেহী আকৌ কৈ দিয়ক ৰাইজলৈ এইটো এটা বহুত ডাঙৰ আপোনাৰ মানে হেৰি উত্তৰ ৰাইজলৈ আমাৰ বৰঠাকুৰ ফেমিলিৰ গাৰগৰিকী গোত্ৰ মানুহ ঋষিসকলৰ নামেৰেতো গোত্ৰটো হয় গাৰগৰিকী গোত্ৰ সেইকাৰণে জুবিনে মানে সেইটো কাৰণে সি বৰঠাকুৰ নেকি গাৰগৰিকী আজি দেখিছে কিমানখিনি আহিলো কাৰণে গম পালো ন ইভাগে আমি মাত বোল লাগিলে সৰু কালত ইয়াত থাকিলেও আমাৰতো কথা পতা নোলায় এইবিলাক কথা আৰু মৃত্যু হলেহে মানুহৰ সকলো কথা ওলাই পৰে ন তেতিয়াহে মানুহৰ কিমান হেৰি হৈছে কাৰ কি প্ৰতিভা আছিলে কি কথা চব ওলাই ন